যিদিনাখন মোৰ মৃত্যু হ'ব মোক এই জালুকবাৰীতে আপোনালোকে শ্মশানত মই বেলেগ কোনো জেগাত আজি মই গৌৰৱ কৰি 4 তাৰিখৰ পৰা মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছিলোঁ। কোনো ব্যক্তিগত মোৰ ইচ্ছা নাই কিবা মই মন্ত্ৰী হ'ম কিবা হ'ম। এটাই স্বপ্ন আছিল অসমত এখন বিজেপিৰ চৰকাৰ হওক আৰু আজি বিজেপিৰ অসমৰ চৰকাৰ হ'ব। আপোনালোকক সেৱা কৰি পৰিয়ালৰ এজন